নমস্কাৰ। হেল্ল', মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, সকলো ইউটিউবৰ বন্ধু বান্ধৱীসকল, আজি মই এটা বিশেষ কাৰণত লাইভ ভিডিঅ' এটা বনাইছোঁ। ভিডিঅ'টো যদি আপোনালোকে প্ৰথম আহিছে, মোৰ চেনেলটো যদি প্ৰথম আহিছে, আপোনালোকে চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ ভিডিঅ'বোৰ আপোনালোকে সকলোতকৈ প্ৰথমত পাবৰ কাৰণে বেল আইকনটো অল প্ৰেছ কৰি দিব, যাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে প্ৰথমত পায়। চ' আজি অসমীয়াৰ বাপতি সাহোন গামোচা, অসমীয়া সংস্কৃতি, অসমৰ স্বাভিমান গামোচাৰ বিষয়ে অলপ বিতংভাৱে ক'বলৈ আহিছোঁ আপোনালোকক। কথাখিনি বহুতৰ কাৰণে বেয়াও হ'ব পাৰে, কিন্তু মই যিখিনি ক'ম সঁচা, যিখিনি হৈ আছে ঘটনা। অসমত গামোচাক যি অপমান কৰিছে বহুত ৰাজনৈতিক নেতা হওক বা যিকোনো বহিৰাগত বণিক শ্ৰেণী, বহিৰাগত কিছুমান মানুহে যেনেকৈ আপোনাৰ গামোচাক অপমান কৰিছে, গামোচাক গচকি পেলাইছে, গামোচাক হেৰি কৰিছে। একচুৱেলি অসমীয়াৰ স্বাভিমান গামোচাখন অসমীয়া লোকসকলে, অসমৰ খিলঞ্জীয়া থলুৱা জনগোষ্ঠীৰ লোকসকলে, প্ৰকৃততে অসমীয়া লোকসকলে গামোচাখন মূৰত মেৰিয়াই লয় বা ডিঙিত লৈ লয়, কঁকালত লৈ লয়। কিন্তু গামোচাখন তাকে বুলি পিন্ধিবলৈ দিয়া নাই। গামোচাখনক টাৱাল হিচাপে বা হেৰিয়ত মানে ভৰিত মেৰিয়াবলৈ দিয়া নাই। গামোচাক যি অপমান কৰিছে ৰাজনৈতিক নেতা বা পালি নেতাই বা যিকোনো কিছুমান বণিক শ্ৰেণী, তাৰ কাৰণে মই অনুগ্ৰহ কৰিছোঁ আপোনালোকক, যাতে গামোচাক আপোনালোকে মান দিবলৈ শিকক। অসন্মান দিবলৈ নিশিকিব। অসন্মান কৰিলে আপোনালোকৰ অসমৰ ৰাইজে সদায় নেৰিব। চ' এইকেইদিন কেইটামান ভিডিঅ' দেখি পালোঁ, কেইবছৰমান আগতো দেখিলোঁ। বুধনি আজমলৰ ভৰিত গামোচা দেখিছোঁ। হিমন্ত বিশ্ব শৰ্মা ছাৰৰ বহি দিছে গামোচাত, আৰু কেইজনমান মানুহে গামোচাত হেৰি কৰিছে। আৰু বিহুক লৈ ইছমাইল হুছেইনে বিহুৰ লগত কিছুমান নাম লৈ কিনে আল্লাহ বুলি লিখি পঠিয়াইছে। চ' তাকো গৰিহণা দিলোঁ যে তেনেকুৱা কাম আপোনালোকে পলিটিক্সত কৰক, কিন্তু অসমীয়া স্বাভিমান গামোচাখনক নকৰিব। মই সকীয়াই দিলোঁ আপোনালোকে গামোচাক লৈ ৰাজনীতি পলিটিক্স নকৰিব, বিহুক লৈ পলিটিক্স নকৰিব, অসমীয়া স্বাভিমানক আঘাত নাহানিব। অসমীয়াৰ স্বাভিমানক আঘাত সনা মানে সকলো অসমীয়াৰ মানুহক জোকাই লোৱা, অসমৰ থলুৱা সংস্কৃতিসমূহক লৈ হেতালি খেলা, মানে ঘিণ কৰা, অপমান কৰা, অৱহেলা কৰা ইত্যাদি। চ' আপোনালোকক মই সকীয়াই দিলোঁ, ৰাজনীতিত থাকোঁতে আপোনালোকে যি কৰে কৰক, কিন্তু অসমীয়া লোকৰ হৈ, অসমীয়া ভাষাক লৈ, অসমীয়া মাটিক লৈ, জাতিক লৈ, ভেটিক লৈ আপোনালোকে কোনো অৱহেলা, ঘিণ মনোভাৱ নকৰে যেন, তাইলৈ মই আপোনালোকক অনুৰোধ কৰিলোঁ। অসমীয়া স্বাভিমান গামোচা বা যিকোনো জাপি, যিকোনো আপোনাৰ কাপোৰক লৈ আপোনালোকে পলিটিক্স নকৰিব। ৰাজনৈতিক ক্ষেত্ৰত আপোনালোকে যিয়েই নকৰক, তাত মোৰ ক'বলগীয়া একো নাই। কিন্তু গামোচা, অসমীয়াৰ স্বাভিমানৰ যিটো চানেকিৰ প্ৰতীক গামোচাক, জাপিক লৈ আপোনালোকে পলিটিক্স নকৰিব। তো আৰু কিছুমান কথা আছে। অসমীয়া ভাষাক লৈ কিছুমানে এতিয়া দেখিছোঁ বৰাক ব্ৰহ্মপুত্ৰ ভেলী বুলি কয়। বৰাক অসমৰ নহয় নেকি? বৰাক আমাৰ, বৰাক অসমীয়াৰ, বৰাক অসমীয়া জাতিৰ অস্তিত্বৰ বৰাক। আৰু বৰাকখন আজি বাংলাদেশীয়ে ভৰপূৰ হৈ গ'ল। বৰাকত আজি বাঙালী ভাষাই সিহঁতি স্বীকৃতি দিয়ে, অসমীয়া ভাষাক সিহঁতি ছেকেণ্ড লেংগুৱেজত ৰাখিছে। একচুৱেলি বৰাকত অসমীয়া ভাষাই অসমীয়া মানুহৰ অস্তিত্ব নাইকিয়া কৰি পেলালে এই বাংলাদেশী মানুহখিনিয়ে। যিটো প্ৰদীপ দত্ত ৰয় নামৰ এই ধুৰন্ধৰ খণ্ডটোৱে আপোনাৰ অসমীয়া ভাষাক লৈ যি কিছুমান অদ্ভুত মন্তব্য দাঙি ধৰিলে, তাক লৈ মই গৰিহণা দিছোঁ যে প্ৰদীপ দত্তই এজন মানুহ নহয়, এজন অসমীয়া মানুহ নহয়, এজন
এজন বিদেশী বাংলাদেশী মানুহ। আৰু বৰাক ব্ৰহ্মপুত্ৰ বুলি ক'ব নালাগে একচুৱেলি। বৰাক ব্ৰহ্মপুত্ৰ আমাৰ অসমীয়াৰ স্বাভিমান, থলুৱাৰ স্বাভিমান। বৰাকো আমাৰ আৰু ব্ৰহ্মপুত্ৰ আমাৰ। বৰাক এখন বাংলাদেশৰ কোনো ঠাই নহয়। বৰাক অসমৰে এটা অঞ্চল, অসমৰে এটা ভাল ধুনীয়া ঠাই। তো কোনো লোকৰ মুখত যাতে বৰাকখন বাংলাদেশী, আমুকখন বাংলাদেশী বুলি বা বাঙালীয়ে হেৰি কৰি বুলি ক'ব নালাগে। একচুৱেলি আমাৰ সিহঁতি যিমান বকবকাই বকবকাই থাকক, আমাৰ তাত ক'বলগীয়া একো নাই। চ' সেইখিনিও ক'লোঁ। আৰু শেষবাৰৰ সকীয়নি দিছোঁ, কোনো ৰাজনৈতিক দলে, কোনো বণিক গোষ্ঠী, কোনো বিদেশী বা পৰদেশী মানুহে, কোনো হিন্দীভাষী বা হিন্দী কোৱা লোকে বা যিকোনো বাহিৰৰ মানুহে যাতে বিহু, অসমীয়া স্বাভিমানৰ গামোচা জাপি, যিকোনো অসমীয়া ভাষাক লৈ যাতে মানে হেতালি নেখেলে, অসমীয়া ভাষাক অপমান নকৰে, তাকে লৈ মই এই ভিডিঅ'টো কৰিলোঁ। আৰু কৰিলে তাৰ পৰিণাম ভয়ানকভাৱে আপোনালোকে ভুগিব লাগিব। অসমীয়া ভাষাক অপমান কৰিলে, অসমীয়া জাতিক, অসমীয়া অস্তিত্বক যদি, অসমীয়া সংস্কৃতি, সাহিত্য সংস্কৃতিক যদি অপমান কৰে, অসমীয়া ৰাইজে বা ময়ো হ'লেও সদায় নেৰোঁ। আমি যিকোনো পদ্ধতিৰে সেই মানুহজনক কৰায়ত্ব কৰি আমি ৰাইজৰ কাঠগড়াত বিচাৰ প্ৰক্ৰিয়া কৰিবলৈ আৰম্ভ কৰিম। চ' তাতো কিছুমান কথা আছে। এতিয়া আৰু এটা কথা ক'লে, প্ৰাক্তন মন্ত্ৰী নেকি নে এতিয়া মন্ত্ৰী নাজানো, এইবোৰ কোনো মুধা ফুটা মন্ত্ৰী, কোনো কাণ্ডজ্ঞান নথকা মন্ত্ৰী শ্ৰীযুত সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াই মন্তব্য এটা কৰিছিলে যে বিহুখন হিন্দু উৎসৱ বুলি কৈছে। আপোনাক মই সকীয়াই দিছোঁ, নেক্সট টাইম আপুনি তেনেকুৱা বিহু হিন্দু উৎসৱ বুলি নক'ব। বিহুক, অসমীয়াৰ স্বাভিমান বিহুক আপুনি হিন্দুৰ উৎসৱ বুলি নক'ব। প্ৰথম আপুনি অসমীয়া হয়নে? আপোনাক মই মোৰ ফালৰ পৰা সুধিলোঁ। আপুনি ভট্টাচাৰ্য লিখে, ভট্টাচাৰ্য একচুৱেলি অসমীয়া হয়নে? অসমৰ ৰাইজে বিবেচনা কৰিব। আচাৰ্য এইবোৰ কোনো অসমীয়া জাতি নহয়, অসমীয়া জাতিত নপৰে। সিহঁতি বাঙালী জনগোষ্ঠীৰহে এজন জনপ্ৰতিনিধি বা মন্ত্ৰী হয়। তেওঁ অসমীয়া বিহুক লৈ কোনো মাত মতাৰ অধিকাৰ নাই। অধিকাৰ আছে আমাৰ খিলঞ্জীয়াৰ, অসমীয়াৰ। চ' তেওঁ যি অদ্ভুত মন্তব্য কৰিছে, প্ৰথম জাতি হিচাপে আমি অসমীয়া, শেষত আমি ধৰ্ম হিচাপত হিন্দু। চ' তেওঁ একো নজনাকৈ কোনো মন্তব্য কৰাটো ভাল কথা নহয়। তেওঁক মই মোৰ ফালৰ পৰা সকীয়াই দিছোঁ, যাতে বিহুক হিন্দু উৎসৱ বুলি তেওঁ কোনো বছৰত বা কোনো ভৱিষ্যত কাললৈ যাতে নকৰে, তেওঁক মই সকীয়াই দিছোঁ, অনুৰোধ কৰিছোঁ। আপুনি কোনো ক্ষেত্ৰত বিহুক লৈ ৰাজনীতি নকৰিব, ৰাজনীতিত গৈ আপুনি অদ্ভুত মন্তব্য নকৰিব। চ' আৰু বহুত কিছুমান অভদ্ৰ কিছুমান বহিৰাগত কিছুমান মানুহে বিহুক লৈ, অসমীয়া সংস্কৃতিক লৈ, অসমীয়া জাতিক লৈ, অসমীয়া ভাষাক লৈ যি অদ্ভুত মানে দুখ লগা ধৰণৰ কিছুমান মন্তব্য কৰে, অসমীয়া জাতিক আঘাত সনা, অসমীয়া থলুৱা সংস্কৃতিক যি অপমানসূচক ভাষা শব্দৰে যি কৰে, সেইদিনা আমাৰ তিনিচুকীয়াত যি সিং বোলা এজনে অসমীয়া ভাষাক অপমান কৰিছিল, তেওঁক আমি উচিত প্ৰত্যুত্তৰ দিলোঁ, উচিত শিক্ষা দিলোঁ। তেওঁ ৰাইজৰ ওচৰত গৈ তিনিচুকীয়া টাউনৰ মাজত আঁঠুৰ লৈ মাফ খুজিবলৈ, জয় অসম কৰিবলৈ আমি বাধ্য কৰালোঁ। আৰু আমাক আৰু বাধ্য নকৰাব, যাতে আমি এটা সহজ সৰল অসমীয়া জাতি, সকলোৱে সহজ সৰলভাৱে জীয়াই থাকোঁ, সমিল মিলে জীয়াই থাকোঁ। আমাক জোকাই নল'ব যিকোনো বহিৰাগত কোনো জাতিয়ে আমাক জোকাই নল'ব। আমাৰ অসমীয়া জাতি ভৱিষ্যত দিনতো জীয়াই থাকিব। লাচিতৰ দেশ, আজানৰ দেশ বুলি কোৱা হয়। চ' সকলোৱে সমিল মিলে জীয়াই থাকিব লাগে। বৰাক ব্ৰহ্মপুত্ৰ কোনো এপাপাৰ ইপাপাৰ কৰি আমি জীয়াই আছোঁ।
বৰাকত আজি বেংগলী বুলি বা ব্ৰহ্মপুত্ৰত বেংগলী বুলি কোনো কথা নাই। আমাৰ ব্ৰহ্মপুত্ৰতো বহুত বাঙালী মানুহ আছে। তো বৰাকতো যাতে অসমীয়াক লৈ কোনো হাতালে নেখেলে, বৰাকত অসমীয়াক অস্তিত্বক যাতে দুখ লগা কিছুমান কোনো কথা নকয়, তাৰ বাবে আপোনালোকক মোৰ ফালৰ পৰা বৰাকবাসী ৰাইজক অসমীয়া ভাষা সংস্কৃতি আৰু লোক সংস্কৃতিক লৈ, সাহিত্য সংস্কৃতিক লৈ, অসমীয়া ভাষাক লৈ যাতে কোনো অপমানসূচক বা অদ্ভুত মন্তব্য নকৰে, তাৰ বাবেও মই বৰাকৰ বাঙালী জনগোষ্ঠীটোক সকীয়াই দিলোঁ। অনুৰোধ কৰিছোঁ আপোনালোকে, সকীয়া নহয়, আপোনালোক অনুৰোধ কৰিছোঁ যাতে আপোনালোকে অসমীয়া ভাষা সংস্কৃতিক লৈ ভৱিষ্যত কাললৈও অনন্ত কাললৈ আপোনালোকে যাতে নকয়। চ' আমাৰ সকলোৱে মৰমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনিও অসমীয়া সংস্কৃতি, অসমীয়া ভাষা, অসমীয়া জাতি মাটি ভেটিৰ কাৰণে আপুনি সংগ্ৰাম কৰা, আপুনি সদৌ অসম ছাত্ৰ সন্থা, বহুত অসমীয়া থলুৱা অসমৰ সংগঠনৰ লগত জড়িত আছিল আপুনি আগত। চ' আপুনি এতিয়াৰ মুখ্যমন্ত্ৰী, যেতিয়া আপুনি অলপ বয়সৰ হ'ব, 70-80 বছৰ বয়সৰ হ'ব, আপুনি তেতিয়া মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত নহ'ব পাৰে বা নহ'ব। আপোনাৰ বয়স থাকোঁতে আপুনি শক্তি প্ৰয়োগ কৰিব পাৰিব। বয়স যোৱাৰ পাছত আপুনি শক্তি প্ৰয়োগ কৰিব নোৱাৰে। আপোনাৰ পাছত বহুত মুখ্যমন্ত্ৰী, বহুত প্ৰধানমন্ত্ৰী হ'ব, আপুনি সেইটো সময়ত পস্তাব লাগিব। সময় থাকোঁতে আপুনি বুজি পাওক, সময় থাকোঁতে আপুনি জ্ঞান লওক যে অসমৰ যিকোনো অসমীয়া জাতিক খিলঞ্জীয়া মাটি ভেটি ৰক্ষাৰ কাৰণে আপুনি মাত মাতক। আপোনাক সকলোৱে ছাপোৰ্ট কৰিব। আপোনাৰ অসমীয়াৰ যিকোনো তললৈকে আপোনাৰ কামক শলাগ লৈছে, আমিও শলাগ লৈছোঁ। চ' আপুনি অসমীয়া জাতি মাটি ভেটিৰ কাৰণে যাতে অসমত এখন ফাষ্ট ট্ৰেক আদালত, অসমত যিবোৰ ঘটনা ঘটিছে, আপুনি যি ভাল কাম কৰিছে তাক আমি সকলোৱে, অসমৰ সকলো শদিয়াৰ পৰা ধুবুৰীলৈ সকলোৱে আপোনাক শলাগ লৈছে। চ' আপুনি এইদৰে ভাল কাম কৰি যাওক। সদৌ শেষত জয় আই অসম। ধন্যবাদ।